ধূলিকণা জীৱন মৰুভূমিৰ এটি ধূলিকণা, যাৰ চাৰিওফালে মাথো ধূলিকণা, ধূলিকণা আৰু ধূলিকণা। একেলগে থাকিও যেন সিহঁত কোনো কাৰোৰে আপোন নহয়, সকলো অচিনাকি। এজাক ধুমুহাই ক'ৰ পৰা যে ক'ত পেলাই যায়, তাতে পৰি ৰয় যেন আকৌ আহিব লগা ধুমুহা ছাতিৰ বাবেহে। তথাপিও বুকুত বান্ধি ৰাখে এক আশা, কিজানি জীপাল হয় কোনোবা বাটৰুৱাৰ এটোপাল ঘামেৰি। আশা কৰাটো জানো ভুল? সি জানে বৰষাৰ সপোন ৰচি কোনো লাভ নাই, সাজু থাকে প্ৰতি মুহূৰ্ততে মাথো প্ৰত্যাহ্বানৰ লগত যুঁজ দিবলৈ। হাজাৰ বাটৰুৱাৰ গছকতো যেন সি ক্লান্ত নহয়, যিহেতু সি ধূলিকণা। কাৰোৰ প্ৰতি আক্ষেপ নাই, কাৰণ তাৰ যে কোনো আপোন নাই। সুখৰ কোনো লিপ্সা নাই, যিহেতু তাৰ ঠিকনা মাথো শুকান ধুমুহাৰ অচিন গতিৰ পথত। সপোন আছে তাৰো, এচাটি বৰষাৰ শীতল পৰশৰ জীপাল অনুভৱ লোৱাৰ, কিন্তু সপোন ৰচাৰ অধিকাৰো যেন তাৰ নাই, কাৰণ সি মৰুভূমিৰ ধূলিকণা। অহৰ্নিশে পৰি ৰয় অবাস্তৱিত সপোন লৈ, অক্লান্তভাৱে দিক বিদিক নথকা বতাহৰ ঠিকনাত। মৰুৰ মাজত তাৰ খবৰ এবাৰ ৰৈ সুধিবলৈ সাহস আছে জানো কাৰোবাৰ? তাৰ কাষ চাপিলে সকলোৰে মাথো এটাই লক্ষ্য হৈ পৰে, কেনেকৈ পাৰ হওঁ শুকান উত্তপ্ত ধূলিকণাৰ ওপৰে। কি যে তাৰ জীৱন, কি যে স্থিতি, কি যে তাৰ ভাগ্য।